নমস্কাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খিলঞ্জীয়াক অস্তিত্ব ৰক্ষাৰ বাবে হাতত বন্ধুক তুলি দিবৰ কাৰণে যি পৰিকল্পনা আৰু যি সিদ্ধান্ত লৈছে, ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছো, এটা জাতি বন্ধুকেৰে জীয়াই ৰাখিব নে কলমেৰে জীয়াই ৰাখিব? এটা জাতি শিক্ষিত হলেহে আমি ভাবো জাতিটোৰ অস্তিত্ব জীয়াই থাকিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতিটোৰ ওপৰত বন্ধুক তুলি দি তেওঁ যি কাৰবাৰ কৰিব খুজিছে, আচলতে জাতিটোৰ মাজত ভৱিষ্যতলৈ ভাতৃঘাতী সংঘৰ্ষ হ'ব। আৰু ফলত আপোনালোকে দেখিব আইন কানুন নমনা যুৱকৰ সংখ্যা বাঢ়িব। আজি নতুন প্ৰজন্মৰ হাতত তেওঁ বন্ধুক তুলি দি তেওঁ যি কাৰবাৰ কৰিব খুজিছে, সঁচাকৈ অনাগত ভৱিষ্যত এক ভয়ংকৰ দিশে গৈ আছে বুলি আমি ভাবিছো। সৰু কাজিয়া হলেও কোনোবাই বন্ধুক দেখাব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছো যে আপুনি নতুন প্ৰজন্মৰ হাতত বন্ধুক তুলি নিদিব। আপুনি নতুন প্ৰজন্মক শিক্ষিত কৰিবলৈ চেষ্টা কৰক। নতুন নতুন স্কুল খোলক। আজি আপুনি যি ধৰণে চৰকাৰী স্কুল বন্ধ কৰি একত্ৰীকৰণৰ নামত নতুন প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰিছে, এই কথাখিনি আপুনি ভাবক। আজি নতুন প্ৰজন্মৰ হাতত বন্ধুকৰ গুলি তুলি দি আপুনি সৰু কাজিয়া এটাত বন্ধুক দেখুওৱা কাৰবাৰ কৰাতকৈ আপুনি জাতিটোক শিক্ষিত কৰক। অসমীয়া জাতিটোক শিক্ষিত কৰি আপুনি বিশ্বৰ বুকুত জিলিকাই তোলক। আজি বন্ধুক তুলি দিলে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা নহয়, বৰঞ্চ অসমীয়াক সৰু সৰু কথাত গুলিয়াই মাৰি ভৱিষ্যতলৈ হত্যা কৰিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি আপোনাক হাতযোৰ কৰি অনুৰোধ জনাইছো, আপুনি খিলঞ্জীয়াক বন্ধুক তুলি দিয়া যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত বাতিল কৰক। আৰু আপুনি আমাৰ অসমত যিসমূহ বিদ্যালয় বন্ধ কৰি দিছে, সেই বিদ্যালয়সমূহ আকৌ খুলিবৰ কাৰণে আপুনি সিদ্ধান্ত লওক আৰু নতুন প্ৰজন্মক আপুনি শিক্ষিত কৰক। শিক্ষিত নতুন প্ৰজন্মহে অনাগত দিনত আমাৰ দেশৰ ভৱিষ্যত সুৰক্ষিত কৰিব।